Hello, my viewers. Welcome to back my YouTube channel. আজি আপোনালোকক দেখাম এটা যেহেতু গৰমৰ দিন আহিয়ে পালে আজি এটা ভাল খৰৰ খুজুতিৰ কাৰণে বৰ ধুনীয়া এটা মলমৰ বিষয়ে আপোনালোকক ক'ম। এইটো হ'ল HZHS ক্ৰীম। এইটো প্ৰিপাৰেশ্যন sertaconazole নাইট্ৰেট ক্ৰীম 2% হয়। এইটো আপোনালোকৰ যিকোনো পুৰণি খৰ খুজুতিত অতি সোনকালে ভাল কৰিব, গতিকে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু মই যেহেতু বহুত দিন পিছত ইউটিউবত আপোনালোকৰ কাৰণে ভিডিঅ'টো আপলোড দিলোঁ, গতিকে মোৰ চেনেলটো বেছিকৈ ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ। আৰু ইয়াৰ দামটো হ'ল দামটো আপোনালোকক দেখাই দি আছোঁ 274। ইয়াৰ দামটো হ'ল 274। আপোনালোকে দেখিবলৈ পাইছে, এইটো ব্যৱহাৰ কৰক। আপোনাৰ যিমান পুৰণি খৰ খুজুতি আছে সেইবোৰ ভাল হৈ